টুকুলো টুকুলো দেখুৱাচোন দেখুৱা ভালকে দেখুৱাচোন তুমি কিয় লাজ কৰিছা ইমান তো ৰাইজসকল এয়া চাওক আমি আজি ফটোশ্বুট কৰিবলৈ আহিছোঁ বিহুৰ স্পেচিয়েল ফটো আৰু ৰিলছ বনাম আমি এয়া পথাৰৰ মাজত খোজকাঢ়ি গৈ আছোঁ আমি আৰু ইয়াৰ পিছফালে আছে আমাৰ আমি আহিছোঁ কেইজন আহিছোঁ পুৰা 5জন না 5জন আহিছোঁ তো এতিয়া ৰিলছ বনাই আছোঁ চাই থাকক আজিৰ ভিডিঅ'টো কি দেখুৱাব তো ৰাইজসকল আমাৰতো ধুতি চুটি নাই আমি ফটোশ্বুট উঠবা নাপাং কি কৰিম দেখুৱাই উপায়টো আৰু নাই না আমাৰ এনেকৈ কি কৰিম আমি উপায় নাই না তো এইজনে হ'ল আমাৰ মেইন এক্টৰ মেইন হিৰ'ইন ইয়াত ডান্স শিকাই দি আছে আৰু মই ইয়াত ভিডিঅ' কৰি আছোঁ ন' টেনশ্যন আৰু আমাৰ লগত খুৰা আছে আপুনি শিকাই দিয়ক খুৰী বিৰাট লাজ কৰি আছে আজি কেনেকুৱা লাগি আছে আপোনাক আজি ডান্স কৰি বহুত বেছি ভাল লাগিছে লাজ লাগিছে নেকি বেছি এইজনী লাজ নকৰে না যে তুমি ডান্স কৰি দিয়াচোন এতিয়া নাচি দিয়া গান গীতাব লাগিব নেকি কি বিহু গীতাম ইহাৰতো ড্ৰেছ আছে না ইহাৰ ড্ৰেছ আছে বিন্দাছ মানে উঠিব পাৰে ইহাৰ ফটো ভালকে বিহুৰ কাৰণে স্পেচিয়েলি কিন্তু আমিতো উঠবা নোৱাৰোঁ না তো আমাৰ বাৰু বৰ্তমান 2টা ৰিল হৈ গ'ল ছোৱালীবিলাকৰ এইবাৰ আমাৰ ল'ৰাবিলাকৰ আহি আছে কি কোৱা খুৰা আপুনি ৰিল বনাব না নাই কিয় বনাব না এই বনাব লাগিব তুমি ক'ত যাই আছা যা কি গৰুৰ পিঠি উঠবা নেকি চাবি আকৌ ভইচৰ পিঠি নহয় এইখান দৌৰ মাৰিব গৰুখান উঠলি তো ৰাইজসকল এয়া আমাৰ ৰিলছ বনোৱা হৈ গ'ল তো এতিয়া ফটোশ্বুট হৈ আছে এতিয়া ফটো উঠি আছে আমাৰ ভাস্কৰ খুৱাই ফটো মাৰি আছে মই অলপ ৰেষ্ট লৈছোঁ এয়া গছৰ ছায়াত ধুনীয়া এটা গছ আছে আৰু এয়া বাইদেৱে আমাৰ ৰেষ্ট লৈ আছে আৰু এটা আমাৰ খৰি দিওঁ এয়া পোষ্ট দিবলৈ গ'ল পথাৰৰ মাজত খৰি ভালকৈ পোষ্ট দিবা দেই এইফালে চাই দিয়া এবাৰ ইফালে চাই দিয়া অঁ বঢ়িয়া খৰি দিওঁ ভালে আছে আপুনি আছো আৰু কিবাকে তুমি লিপষ্টিকটো যে কমকৈ মাৰিছা নেকি বেছি হৈছে ভালকে দেখুৱাচোন দেখো কেনেকৈনো বুজাম তোমাক দুজনক কেনেকৈনো বুজাও অ' মাই গড ই পাথাৰৰ মাজত পুৰা বহি লৈছে বে এ জোক আছে জোক পিছত ayo টুকলো টাংগালটো আপেল পকা দৰে হৈ আছে একদম খুৰী এটা আৰু বাইদেউ এটাৰ মানে ফটো উঠা এতিয়ালৈ হোৱাই নাই মানে ইয়া চানা একদম মিচিকি হাঁহি ফটো উঠি আছে অঁ নাচি দেখো মেন্দি পথাৰ নাপাওঁতে এটা পথাৰৰ মাজত ধুনীয়া প্লেচত আমি কৰি আছোঁ পুৰা এইখিনি জেগা কি বুলি কৈ দিয়ে নামখিনি ফেৰবাৰী তো ফেৰবাৰী বুলি এইখন গাঁৱত আমি প্লেচটো কৰি আছোঁ ইয়াৰ পিছফালে দেখিবলৈ পোৱা গৈছে একদম ধুনীয়া সেউজীয়া মানে পথাৰ আৰু এয়া পাহাৰ আছে ফটোশ্বুটখিনি মানে এই ফেৰবাৰীতে কৰি আছোঁ এতিয়া পথাৰৰ মাজত ৰিল বনালোঁ এতিয়া ফটো উঠিলোঁ 2-3বাৰ মই ইয়াৰ গামোচা লৈ আছোঁ অসমীয়া গামোচা লৈ আছোঁ হোৱাইট এংগলত ভিডিঅ'টো লৈ আছোঁ এইটো কাৰণে কভাৰটো খুলি দিছোঁ মোবাইলৰ কভাৰটো এইটোৰ কাৰণে আৰু এইবিলাক এতিয়াও ফটো উঠি আছে মানে শেষে হোৱা নাই আমি 2টা বজাত আহিছোঁ তো 2টাৰ পৰা এতিয়া প্ৰায় কেইটা বাজে 4:30 মানে 5টাই বাজি আৰু কেইঘণ্টা ফটোশ্বুট কৰিলোঁ আমি তো মানে বহুত ভাল লাগিছে আৰু আজি বিহুৰ কাৰণে স্পেচিয়েল কিবা এটা বনাই আছোঁ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আগতীয়াকৈ সকলোৱে যাতে ৰঙালীৰ ৰংবোৰ সকলোৰে ৰং হৈ পৰে তাকে কামনা কৰিলোঁ আৰু বহুত শুভেচ্ছা জনাই আমি আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু যিখিনি বাৰু দেখুৱাই আছোঁ অলপকৈ আৰু আমাৰ নাচনী নাচি আছে আমাৰ খুৰা কেমেৰা ধৰি আছে মোবাইলত ৰিলছ বনাই দি আছে অঁ ধুনীয়া অলপ কমতো লৰাই দিয়া বেছিকৈ কোনটো ডিভাইড কৰিব লাগে আৰু অঁ এইটো ডিভাইড কৰিব লাগে নেকি ফুল ভিডিঅ' আছে ন ইয়াত ফুল ভিডিঅ' আইঐ টিকটিকি মইনা টিকটিকি আমাৰ ফটো ৰিলছ বনোৱা এতিয়া হ'ল তো আমি এতিয়া ঘৰলৈ যাবলৈ ৰেডি পুৰা ভাগৰ লাগিছে নেকি নাই ভাগৰ লগা নাই আগৰকেইটা ভাগৰ লাগিছে নেকি ভাগৰ লগা নাই পেকআপ মানে কি মানে নো কি মানে নো কি তোমাৰ কপৌ ফুল যাক সঁচা না মিছা নকল না আচলতে হা
মিছা নেকি তো ৰাইজসকল আজিৰ ভিডিঅ'খিনি আমি ভেৰবাৰী পথাৰতে সমাপ্ত কৰিবলৈ লৈছোঁ এতিয়া গৈ আছোঁ আমি ঘৰলৈ ঘৰলৈ নাযাওঁ আমি এতিয়া মিনি পথাৰলৈ যাম এয়া বৰষাহঁতৰ ঘৰলৈ যাম আমি গাখীৰ চাহ খাবলৈ যাম এতিয়া আমাক কি খুৱাব গাখীৰ চাহ না লোকেল চাহ খুৱাব হেৰি লাল চাহ খুৱাব গাখীৰ চাহ না লাল চাহ খুৱাবি হয় নেকি আৰু তুমি যে অলপ আগতে কিবা কৈছিলা কল্ড ড্ৰিংকছৰ কথা এইটো খুৱাবা নেকি অ'কে তো আমি এতিয়া গৈ আছোঁ বৰষাহঁতৰ ঘৰত চাহ খাম কল্ড ড্ৰিংকছ খাম তো খাই কিনে আমি ঘৰত গুচি যাম আমি খুৰাৰ লগত না খুৰা ফটোশ্বুট কৰিলোঁ চাহ না কেনেকুৱা এটা মজা ভিউ মাই গড তো এতিয়া আমি যাবলৈ ৰেডি সেয়া আমি বাইক থাকাত আহি পালোঁ এইখন মোৰ ছুপাৰ স্প্লেণ্ডাৰ আমি ইয়াত তিনিজন খুৰী মই আৰু খুৰা আৰু এওঁলোকে দুজন উঠিব ইয়াতে আমাৰ দেৱাশিষ খুৰা আৰু বৰষা এওঁলোকে দুজন আমি ইয়াতে তিনিজন উপায় নাই ৰাইজ যাব লাগিব আৰু 1 কিলোমিটাৰ কষ্টকে হয় না নাই তো এওঁলোকে দুটাই উঠিছে এয়া দুজন ৱাও আমি উপায় নাই ৰাইজসকল আমি তিনিজন উঠি গৈ আছোঁ এতিয়া বৰষাহঁতৰ ঘৰলৈ উপায় নাই আৰু তাতে আমি চাহ খাবলৈ গৈ আছোঁ আৰু আমাৰ হেলমেট চেলমেট তাহাঁতৰ ঘৰতে থৈ আহিছোঁ তো তাহাঁতৰ ঘৰৰ তাহাঁতৰ বাৰীৰ পিছফালে পথাৰত ফটোশ্বুট উঠিতো আমাৰ তাত আমি এতিয়া ঘৰত গৈ আছোঁ তাহাঁতৰ ঘৰলৈ তো আহি পেলাই আমি বৰষাহঁতৰ ঘৰত আৰু এয়া বৰষাৰ কি হয় এইটো কি নাম এইটো হানি কোনটো কি নাম আৰু এটা ক'ত গ'ল কোনটো হেপি এইটো সৰুটো হেপি নেকি এ হেপি 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 এইটো হানি ৱাও এইটো হানি সৰুটো হেপি আৰু তুমি কি হেপি হানি তুমি দুটা হেপি হানি হেপি এপ্লে 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 এই তোহাকে ভাল পাইছি তোহাৰ পাছে পাছে আহি আছে এইটো হানি বৰষাহঁতৰ ঘৰৰ পৰা চাহ পানী খাই আহিলোঁ আৰু মহিমা কৰি বাৰু মোৰ লগতে আহিছিল তাক বাৰু মই লীলালৈ থৈ আহিলোঁ তাৰ ঘৰলৈ থৈ আহিলোঁ তো এতিয়া মই গৈ আছোঁ ঘৰলৈ অকলে গৈ আছোঁ এতিয়া বাইকত একদম নেক্সট লাইট জ্বলাই মই ভিডিঅ' কৰি আছোঁ এতিয়া তো ৰাইজসকল আজিৰ ভিডিঅ'খিনি কেনেকুৱা পালে আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু আজিৰ ভিডিঅ'খিনি বাৰু বেছি দীঘলীয়া নকৰোঁ এইখিনিতে সমাপ্ত কৰিব বিচাৰিছোঁ তো মই এতিয়া ঘৰলৈ গৈ আছোঁ তো কোনোবাই যে নতুন চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো বাই বাই